হেল্ল' এভৰিৱান, নমস্কাৰ। মই শেৱালি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই গৰৈ মাছৰ পিটিকা, পুৰি পেলাই পিটিকা, তাৰপিছত খৰিকাত দিয়া, তাৰপিছত পিঁয়াজ আৰু কেঁচা জলকীয়া দি ভজা, এয়া ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া গৰৈ মাছৰ পুৰা পিটিকা খৰিকাত দিয়া মই কেনেকৈ বনাওঁ আপোনালোকে চাব। এতিয়া ভাত তৰকাৰী হোৱাৰ পিছত জুইডালত মই গৰৈ মাছকেইটা সোমোৱাই দিছোঁ আৰু এডাল ছাটিৰ শিকলিত মই গৰৈ মাছ 4টা হালধি নিমখ সানি চিকডালত তেনেকৈ ভৰাই দি দিছোঁ। এইখিনি মাজে সময়ে উল্টা পুল্টা কৰি দিব লাগে, তেতিয়া গোটেই মাছটো সিজি যায়। আৰু এনেকৈ দুবাৰমান দিয়াৰ পাছত এই চিকডাল তল ওপৰ কৰি দিব লাগে, তেতিয়া ধুনীয়াকৈ মাছখিনি সিজি যায়। আৰু এতিয়া মোৰ গৰৈ মাছ পুৰা হৈ গ'ল। মই গৰৈ মাছকেইটা উলিয়াই প্ৰথমে মই চাকু এখন লৈছোঁ। আপোনালোকে বাঁহৰ কাঠি এডালো ল'ব পাৰে বা তেনেকৈ চাকু ল'ব পাৰে। লৈ আমি যিহেতু মাছটোৰ বাকলিখিনি নুগুচাওঁ, সেইকাৰণে মাছটো ধুনীয়াকৈ বাকলিবোৰ আৰু ছাইবোৰ এনেকৈ এৰাই ল'ব লাগে। কিবা এডাল দি আপোনালোকে এৰাই ল'ব। এৰাই ধুনীয়াকৈ মাছটোৰ মঙহখিনি ইয়াত উলিয়াই দিব আৰু মাজত যিডাল হুল থাকে হুলডাল এনেকৈ উলিয়াই পেলাই দিব পাৰে। আৰু পেটুখিনিও ধুনীয়াকৈ এৰাই পেলাব, নহ'লে তিতা হ'ব। এনেকৈ উলিয়াই আৰু মই এয়া ধনিয়া কেইডালমান আৰু পিঁয়াজ এটা কাটি লৈছোঁ মিহি মিহিকৈ। কেঁচা জলকীয়া কেইটামানো ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। কাটি গোটেই মাছখিনি মঙহখিনি এনেকৈ উলিয়াই ল'ব লাগিব। চব মাছেই এনেকৈ পুৰিলে খাই ভাল নালাগে। গৰৈ মাছটো পুৰিলে চবতকৈ বেছি সোৱাদ লাগে। গৰৈ মাছ খৰিকাত দিলেও বহুত ধুনীয়া হয় আৰু পুৰিলেও বহুত ধুনীয়া হয়। বেলেগ মাছো পুৰি খায়, কিন্তু গৰৈ মাছৰ নিচিনা সোৱাদ নহয়। আৰু গৰৈ মাছটো ইয়াতকৈও অকণমান ডাঙৰ লাগে, বহুত ধুনীয়া লাগে খাই। আপোনালোকে পুৰি নিশ্চয় খায়, আৰু যদি খোৱা নাই এবাৰ এনেকৈ পুৰি খাই চাবচোন, ইমান ধুনীয়া লাগে নহয়। গৰৈ মাছৰ লগত পানী দিয়া ভাত বা এনেও বেলেগ ভাতো ভাল লাগে। আপোনালোকে এবাৰ পুৰি খাই চাব। গৰৈ মাছৰ মাথাকেইটা পেলাই পেলাই দিছোঁ। সেই মাথাকেইটাত শিলগুটি এটা থাকে যে খাবলৈ বেয়া। মই এতিয়া ধনিয়া পাতকেইডাল মিহি মিহিকৈ কাটি ল'লোঁ। মাছখিনি চাফা কৰি লোৱা হৈ গ'ল। এতিয়া তাত অকণমান মিঠাতেল দি দিম। এয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান মিঠাতেল দি দিছোঁ। পুৰা মাছত মিঠাতেল দিবই লাগিব, মিঠাতেল নিদিলে সোৱাদ নহয়। আৰু ধুনীয়াকৈ এতিয়া মাছখিনি মই হাতেৰে পিটিকি ল'ম। মাছখিনি মই পিটিকি ল'লোঁ। ধুনীয়াকৈ নিমখ, জলকীয়া, পিঁয়াজ, ধনিয়া গোটেইখিনি একদম পুৰা গুড়া কৰি সানি ল'ম। আৰু এইখিনিত অকণমান জ্বলা হ'ব লাগে, আপোনালোকে কিমান জ্বলা খায় সেই অনুযায়ী দিব। মই বেছি দিয়া নাই, 3টা সৰু জলকীয়া কাটি লৈছিলোঁ। আৰু এতিয়া আমাৰ এয়া মাছৰ পিটিকা হৈ গ'ল। আৰু এইফালে খৰিকাত দিয়া মাছখিনিও হৈ গ'ল। এয়া টাইট টাইট হৈ গ'ল। এয়া চাওক, এয়া দুইফালে কি ধুনীয়াকৈ পুৰি গ'ল। এইটো বহুত ধুনীয়া মিঠা হয়। এয়া আজি আমাৰ ৰাতিৰ সাজত আছে এয়া গৰৈ মাছ খৰিকাত দিয়া, এয়া লাই শাক ভাজি, তাৰপিছত এয়া গৰৈ মাছৰ পুৰা পিটিকা, আৰু এয়া মাছ ভাজি পিঁয়াজ আৰু কেঁচা জলকীয়া দি, এয়া জাতিলাও চব্জি, আৰু এয়া মিক্স দালি। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। এতিয়া আমি খাই লওঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ। বাই বাই।